নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ দিব লৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ 10 ছেপ্টেম্বৰত প্ৰতিবাদত কঁপি উঠিব শিৱসাগৰ প্ৰতিবাদত চৰকাৰে মাত নামাতিলে উজনি অসম বন্ধ ঘোষণা কৰিম বুলি বিস্ফোৰক মন্তব্য কৰিছে টাই অসম ছাত্ৰ সন্থাই আমাৰ মানুহখিনি আমি মৰিবলৈ দিব নোৱাৰো আমাৰ মানুহখিনিৰ আমি কঁকাল ভাঙিব দিব নোৱাৰো উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত আমি ধ্বংস কৰিব নোৱাৰো বুলি হুংকাৰ প্ৰদান কৰিছে জীৱন মাটি সম্পত্তিৰ নিৰাপত্তা চৰকাৰে আমাক দিবই লাগিব চৰকাৰে কোনো কাৰণতে পিছ হুহুকি যাব নোৱাৰিব কাৰণ চৰকাৰ আমি বনাইছো এয়া টাই অসম ছাত্ৰ সন্থাৰ বিস্ফোৰক মন্তব্য শিৱসাগৰ চৰাইদেউক 10,000 কোটি টকা দিবই লাগিব ৰাইজৰ পক্ষত থাকি কাম নকৰিলে পৰিস্থিতি অধিক ভয়ংকৰ হ'ব বন্যাৰ্তক উপযুক্ত ক্ষতিপূৰণ আদায়ৰ দাবীত বিক্ষোভ কাৰ্যসূচী আজি ৰূপায়ণ কৰিছে সদৌ টাই অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ মানুহৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে আৰক্ষীয়ে বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে দাখিল কেইবাখনো এজাহাৰ কিন্তু ময়ূৰ বৰগোহাঁই হৈছে মুখ্যমন্ত্ৰীৰ মানুহ হিংসাৰ নীতিত বিশ্বাসী বিধায়কৰ এতিয়া শাস্তি হ'ব কি অহিংসাৰ নীতিত অবিশ্বাসী বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে দাখিল হৈছে কেইবাখনো এজাহাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈক ভাবুকি প্ৰদান কৰি নাজিৰাৰ বিজেপি বিধায়কগৰাকীয়ে মুকলিকৈ কৈছিল মই অহিংসাৰ নীতিতকৈ হিংসাৰ নীতিতহে বিশ্বাসী এগৰাকী সতীৰ্থৰ বিধায়ক এইদৰে ভাবুকি প্ৰদান কৰা ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন থানাত দাখিল হৈছে কেইবাখনো এজাহাৰ অৱশ্যে ময়ূৰ বৰগোহাঁইৰ এনেধৰণৰ কাৰ্যকলাপৰ বাবে এজাহাৰ দাখিলৰ ঘটনা এয়াই প্ৰথম নহয় ইয়াৰ আগতো বহুবাৰ ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে যদিও আৰক্ষীয়ে ল'ব পৰা নাই কোনো ব্যৱস্থা গতিকে এতিয়া সৰ্বসাধাৰণ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰৰ সমষ্টিৰ বিধায়ক অখিল গগৈক মুকলি ভাবুকি দিয়া ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কিবা ব্যৱস্থা ল'বনে নে হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ মানুহ বুলি আকৌ হাৰি যাব ময়ূৰ বৰগোহাঁই দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ গুৱাহাটীৰ হোমষ্টেত ৰাজ্যক পোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে অষ্টম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি আনি গুৱাহাটীৰ হোমষ্টেত ভয়াৱহ কাণ্ড সংঘটিত কৰিছে 4 নৰবিঘাচে অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে হোমষ্টেত কৰিলে দলবদ্ধ ধৰ্ষণ সম্পদ পৰমেশ্বৰ নাথৰ নেতৃত্বত মহানগৰীৰ হাউকুচিত ভয়ংকৰ জঘন্য কাণ্ড হীৰকজ্যোতি দাস বিশাল বৰুৱা আৰু লক্ষ্যধৰ নাথৰ কাণ্ডত লজ্জানত হল মানৱ সমাজ শিঙিমাৰীৰ পৰা ফুচুলাই আনি ৰংমন গ্ৰেণ্ড নামৰ হোমষ্টেত এই ৰাজ্যক পোৱা ভয়ংকৰ ঘটনা দেওবাৰৰ দুপৰীয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল ছাত্ৰীগৰাকী নিশা দলবদ্ধ ধৰ্ষণ কৰি গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটত পেলাই থৈ যায় নাবালিকাগৰাকীক বিশাল বৰুৱা আৰু লক্ষ্যধৰ নাথ আছিল হোমষ্টেটোৰ কৰ্মচাৰী এই ভয়ংকৰ জঘন্য কাণ্ডৰ পিছতে 4 লম্পট বাসন্তক গ্ৰেপ্তাৰ কৰিছে দদৰা আৰক্ষীয়ে দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ শ্বিলঙৰ পৰা অসমলৈ উভতি আহিছে শ শ অসমৰ লোক শ্বিলঙলৈ ফুৰিব যোৱা তথা মেঘালয়ৰ বিভিন্ন স্থানত ফুৰিবলৈ যোৱা অসমৰ শ শ লোক উভতি আহিছে অসমলৈ ভয়ংকৰ ঘটনা সংঘটিত হোৱা দিনৰে পৰা আবদ্ধ হৈ আছিল মেঘালয়ত অৱশেষত আৰক্ষীৰ সহযোগত অসমলৈ উভতিল কেইবাটাও পৰিয়াল মেঘালয়ত আবদ্ধ হৈ আছিল নগাঁৱৰ ৰূপৈঘাটৰ বহু যুৱক যুৱতী তথা অসমৰ বিভিন্ন প্ৰান্তৰ বহু পৰিয়াল নিৰাপত্তাৰ আশংকাত বহু লোক আবদ্ধ হৈ থাকিবলগীয়া হৈছিল কিন্তু অৱশেষত মেঘালয় আৰক্ষী আৰু অসম আৰক্ষীৰ সহযোগত অসমলৈ উভতি আহিল লোকসকল আৰু অসমত উপস্থিত হৈ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰিলে লোকসকলে দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ 3 দিনীয়াকৈ পালন কৰা হ'ব ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰথমটো মৃত্যু বাৰ্ষিকী আহি আছে অসমীয়াৰ বাবে সেই অভিশপ্ত 19 ছেপ্টেম্বৰৰ দিনটো জুবিন ক্ষেত্ৰত উপস্থিত হৈ 3 দিনীয়া কাৰ্যসূচীৰ বিষয়ে জনালে গৰিমা শইকীয়া গাৰ্গে সৰ্বধৰ্ম প্ৰাৰ্থনাৰ পৰা ভাগৱত পাঠলৈকে সকলো থাকিব এই 3 দিনত 17 ছেপ্টেম্বৰ তাৰিখে পুৱা সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ব জুবিন ক্ষেত্ৰত 17 ছেপ্টেম্বৰ তাৰিখৰ বিয়লিৰ পৰা অনুষ্ঠিত হ'ব জাতি জনগোষ্ঠীৰ বিভিন্ন অনুষ্ঠান কোনো বাধা অবিহনে সকলোৱে পৰিৱেশন কৰিব পাৰিব নিজা অনুষ্ঠান 18 তাৰিখে বিয়লি সাংস্কৃতিক অনুষ্ঠান হ'ব জুবিন ক্ষেত্ৰত অসমৰ শিল্পী সমাজে পৰিৱেশন কৰিব 12 ৰকমীয়া সাংস্কৃতিক অনুষ্ঠান 19 ছেপ্টেম্বৰৰ বিশেষ দিনটোত আসন প্ৰতিষ্ঠাৰে জুবিন ক্ষেত্ৰত হ'ব ভাগৱত পাঠ 19 ছেপ্টেম্বৰৰ বিয়লি ভাওনা পৰিৱেশন হ'ব জুবিন ক্ষেত্ৰত আৰু এইদৰে 3 দিনীয়াকৈ পালন কৰা হ'ব ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰথমটো মৃত্যু বাৰ্ষিকী দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ জনপ্ৰতিনিধিয়ে নিজকে কেতিয়াও ৰজা বুলি ভাবিব নালাগে জনপ্ৰতিনিধি এজন কেতিয়াও ৰজা হ'ব নোৱাৰে জনপ্ৰতিনিধি সদায় ৰাইজৰ প্ৰতিনিধি হৈয়ে থাকিব লাগিব অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে জনপ্ৰতিনিধিক দিলে কঠোৰ সকিয়নি বহু জনপ্ৰতিনিধিয়ে চৰকাৰী বিষয়াক তলতীয়া বুলি ভাবে চৰকাৰী বিষয়া নাথাকিলে মন্ত্ৰী বিধায়ক ভেলুলেছ মন্ত্ৰী বিধায়কে দিহাহে দিয়ে কাৰ্যকৰী কৰে বিষয়াইহে
বলিছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। বান পৰিস্থিতিক কেন্দ্ৰ কৰি সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। তেওঁ উল্লেখ কৰে যে বানপীড়িত লোকসকলৰ কাষত গৌৰৱ গগৈয়ে পৰ্যটকৰ দৰে আচৰণ কৰিছে। কেৱল ফটো উঠোৱাৰ বাবে বানাক্ৰান্ত অঞ্চললৈ যোৱা বুলি অভিযোগ কৰি পবিত্ৰ মাৰ্ঘেৰিটাই কয়, 100ডাল বা 150টা বেগ আৰু ৰুটি বেলিয়াই নিজৰ দায়িত্ব সামৰিছে গৌৰৱ গগৈয়ে। এগৰাকী সাংসদ হিচাপে গৌৰৱ গগৈয়ে বানপীড়িত লোকসকলৰ বাবে অধিক সহায় আগবঢ়াব পাৰিলেহেঁতেন বুলিও পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰে। নিৰ্বাচনৰ সময়ত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰা হয় যদিও নিজৰ সমষ্টি তথা অসমৰ বানপীড়িত ৰাইজৰ বাবে সেই অনুপাতে সহায় আগবঢ়োৱা হোৱা নাই বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। লগতে গৌৰৱ গগৈয়ে বানপীড়িত ৰাইজৰ সহায়ৰ ক্ষেত্ৰত অধিক দায়িত্বশীল আৰু সক্ৰিয় ভূমিকা গ্ৰহণ কৰা উচিত বুলিও সংবাদমেলত উল্লেখ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছে 8টাকৈ সংগঠনে। বিজেপিৰ 8 মৰ্চাই দাখিল কৰিছে এজাহাৰ অখিল গগৈৰ বিৰুদ্ধে। বিজেপিৰ কাৰ্যকৰ্তাক অখিল গগৈয়ে দালাল বুলি আখ্যা দিয়াৰ পিছতেই অখিল গগৈৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। শিৱসাগৰ জিলা বিজেপিৰ যুৱ মৰ্চা, চাহ মৰ্চা, মহিলা মৰ্চা, সংখ্যালঘু মৰ্চা, অনুসূচিত জাতি মৰ্চা, অনুসূচিত জনজাতি মৰ্চা, OBC মৰ্চাই শিৱসাগৰ থানাত অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ মূল্য বৃদ্ধিৰ মাধমাৰ। অত্যাৱশ্যকীয় সামগ্ৰীক জুই চাই দাম। ব্যাপক ৰূপত বৃদ্ধি পাইছে প্ৰতিবিধ বস্তুৰ দাম। মূৰে কপালে হাত দিছে সৰ্বসাধাৰণ জনতাই। প্ৰতি কেজি চেনিত 15 টকাকৈ বৃদ্ধি পাইছে। কেৱল মাত্ৰ ইমানেই নহয়, বৃদ্ধি পাইছে চাউলৰ দাম। পিঁয়াজৰ দাম বৃদ্ধিয়েও কন্দুৱাইছে সৰ্বসাধাৰণ জনতাক। ইয়াৰ উপৰিও বৃদ্ধি পাইছে শাক পাচলিৰ দামো। প্ৰতিবিধ শাক পাচলিৰ দামো ব্যাপক ৰূপত বৃদ্ধি পাইছে আৰু মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। মধ্যবিত্ত দিন হাজিৰা কৰা লোকৰ অৱস্থা বেয়া হৈ পৰিছে আজিৰ তাৰিখত। খাটি খোৱা ৰাইজৰ ঘৰ চলোৱাত অসুবিধা হৈছে, কাৰণ বজাৰলৈ গৈও বিষণ্ণ মনেৰে তেওঁলোক ঘৰলৈ ঘূৰি আহিবলগীয়া হয়। কিয়নো এতিয়া প্ৰতিবিধ বস্তুৰ জুই চাই দাম বৃদ্ধি পাইছে, যাক লৈ এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে ৰাজ্যৰ সৰ্বসাধাৰণ জনতা। দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী বিত্তমন্ত্ৰীৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰীও বিমুখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। বান পৰিস্থিতিৰ সন্দৰ্ভত অমিত শ্বাহক অৱগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু গৃহমন্ত্ৰীয়ে নিদিলে কোনো বান সাহায্যৰ প্ৰতিশ্ৰুতি। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বিধ্বংসী বানত ক্ষতিগ্ৰস্তৰ বাবে পুঁজি বিচাৰি নতুন দিল্লীত বাখৰ পাতি থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অৱশেষত বিমুখ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও। দেওবাৰে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সাক্ষাৎ লাভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আশা কৰা হৈছিল, যিহেতু দুৰ্যোগ প্ৰশমন বিভাগটো গৃহ বিভাগৰ অন্তৰ্গত, তেনেস্থলত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক বৃহৎ পুঁজিৰ কথা অৱগত কৰিব। কিন্তু তেনে একো নহল। গৃহমন্ত্ৰীগৰাকীয়ে একো কথাই নকলে। উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল। তাৰ পাছত শুকুৰবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণকো সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীয়ে। উজনিৰ বানপানীৰ ক্ষতিগ্ৰস্তৰ বাবে সাহায্যৰ সন্দৰ্ভতে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু মুখ্যমন্ত্ৰীক দুয়োগৰাকীয়ে দিছিল আশ্বাসহে। এতিয়া কেৱল সেই আশ্বাস লৈ অসমলৈ উভতিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।